নমস্কাৰ এই মুহূৰ্তে আপোনালোকক দিবলৈ ওলাইছো নিৰ্বাচনৰ এক গৰম খবৰ ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কোন কোন প্ৰাৰ্থী আছে ধুবুৰী লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ২ নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে জাবেদ ইছলাম ঠিকনা মানকাছৰ দল এজিপি চিহ্ন হাতী ২ নম্বৰ বদৰুদ্দিন আজমল ঠিকনা হোজাই দল এআইইউডিএফ চিহ্ন তলাচাবি ৩ নম্বৰত আছে রকিবুল হুসেন ঠিকনা রূপহীহাট দল কংগ্রেস চিহ্ন হাতৰ ছবি ৪ নম্বৰত আছে এম জিয়াউল হক ঠিকনা বলতমাৰী গোৱালপাৰা দল ভাৰতীয় গণপৰিষদ চিহ্ন পটৰ ছবি ৫ নম্বৰত আছে সুৰুজামাল মণ্ডল ঠিকনা দক্ষিণ হালমাৰা দল SUCIC চিহ্ন বেটাৰী টৰ্চৰ হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী খবৰ হয় ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰসমূহ হৈছে ৬ নম্বৰত আছে তৌহিদুৰ ৰহমান ঠিকনা মাটিয়া গোৱালপাৰা দল VPI চিহ্ন গ্যাস সিলিন্ডাৰ ৭ নম্বৰত আছে রাধারানী বিশ্বাস ঠিকনা গোলকগঞ্জ দল হিন্দু সমাজ পাৰ্টি চিহ্ন ফুলকবিৰ চিহ্ন সমান্তৰালভাৱে ৮ নম্বৰত আছে ৰেজাউল কৰিম ঠিকনা উজৰেৰচাৰ বৰপেটা পাৰ্টি RPI আৰু তেওঁৰ প্ৰতীক চিহ্ন হৈছে জাহাজ হয় ইয়াৰ উপৰিও আৰু কেইজন প্ৰাৰ্থী তলত দিয়া আছে সেইসকলৰ ভিতৰত আপুনি কোনজন প্ৰাৰ্থীক নিৰ্বাচিত কৰিব আপুনি ভোট দিয়াটো সম্পূৰ্ণ আপোনাৰ নিজৰ অধিকাৰ এটো কাৰো কথা মতে আপুনি ভুল না যাব নিজে পছন্দ কৰি আপোনাৰ ভোটটো সাব্যস্ত কৰিব হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ সমান্তৰালভাৱে আছে ৯ নম্বৰত হুকুৰালী ঠিকনা মদাতি কোকৰাঝাৰ তেওঁৰ পাৰ্টি অসম জনমৰ্চা তেওঁৰ প্ৰতীক চিহ্ন নাৰিকল গছ তাৰ পিছত আছে ১০ নম্বৰত হাফিজ বুৰহানুদ্দিন তেওঁৰ ঠিকনা জামিয়ানগৰ দিল্লী তেওঁৰ পাৰ্টি ৰোড মেপ পাৰ্টি তেওঁৰ প্ৰতীক চিহ্ন হৈছে গ্যাস ষ্টভ ১১ নম্বৰত আছে অলকেশ ৰয় ১১ নম্বৰত অলকেশ ৰয় তেওঁৰ ঠিকনা গোলকগঞ্জ আৰু তেওঁ প্ৰাৰ্থী নিৰ্দলীয় তেওঁৰ প্ৰতীক চিহ্ন সিতাৰা হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ১২ নম্বৰত আছে ফাৰুক খান ১২ নম্বৰত ফাৰুক খান তেওঁৰ ঠিকনা বেৰগাঁও বৰপেটা প্ৰাৰ্থী নিৰ্দলীয় আৰু তেওঁৰ প্ৰতীক চিহ্ন অটো ৰিক্সা সমান্তৰালভাৱে আছে ১৩ নম্বৰত বিশ্বজিৎ ৰয় ঠিকনা বৰিপাৰা প্ৰাৰ্থী নিৰ্দলীয় আৰু তেওঁৰ প্ৰতীক চিহ্ন ট্ৰাক এইকেইজন সম্পূৰ্ণ ১৩জন প্ৰাৰ্থীৰে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচন অহা ৭ তাৰিখত অনুষ্ঠিত হ'ব এই তালিকাখন চোৱাৰ আপোনালোকৰ বিশেষ প্ৰয়োজন আছে কিয়নো ভোটটো আপুনি নিজে সাব্যস্ত কৰিব তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব